নমস্কাৰ বন্ধুসকল, আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছো আমাৰ শ্ৰদ্ধাৰ কৌতুক অভিনেতা অতুল পাচনিদেৱ আমাৰ মাজত আছে। তেখেতৰ লগত আমি তেওঁৰ মনৰ কথাবোৰ পাতিবলৈ যত্ন কৰিম। তেখেতেনো কেনেকৈ জীৱনটো আৰম্ভ কৰিছিল, অভিনয় জীৱনটো, বা তেখেতেনো কেনেকৈ তেওঁৰ জীৱনৰ সংগ্ৰামবোৰ পাৰ কৰি গৈছিল, বিভিন্ন বিষয়ে তেখেতৰ লগত আমি আলোচনা কৰিম। আহক এতিয়া আমি তেখেতৰ সৈতে। নমস্কাৰ অতুলদা, আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ, আন্তৰিক অভিনন্দন জনাইছোঁ। আচলতে আপুনি আমাক আপোনাৰ এই মূল্যৱান সময়কণ আমাক দিয়াৰ বাবে অশেষ ধন্যবাদ। এতিয়া আপোনাক পোনপটীয়াকৈ কেইটামান প্ৰশ্ন সুধিম, আপোনাক সময় নষ্ট নকৰাকৈ, যে আপুনি অভিনয় জগতখনলৈ অহাৰ আগত আপুনি প্ৰথমে কি কৰিছিল, তাৰ বিষয়ে আমাৰ দৰ্শকৰ আগত আপুনি অকণমান ক'লে ভাল লাগিব। কওকচোন আপোনাৰ মনৰ কথাখিনি। মোৰ ফালৰ পৰা তোমালোকৰ অশেষ ধন্যবাদ। তোমালোকে মোক প্ৰশ্ন কৰিছা, প্ৰথম প্ৰশ্নটো কৰিছা যে অভিনয় কৰাৰ আগত মই কি আছিলোঁ বা কি কৰিছিলোঁ। অভিনয় কৰাৰ আগত মই আছিলোঁ বা মই কৰিছিলোঁ, মই একোৱেই কৰা নাছিলোঁ। মই আছিলোঁ অসভ্য, গুণ্ডা, দুষ্ট, বাঘৰ আগতেল খোৱা। ঘৰৰ সকলোৰে কাৰণে মই মূৰৰ কামনি হৈ পৰিছিলোঁ। চুবুৰীয়াৰ সকলোৰে কাৰণে মই মূৰৰ কামনি হৈ পৰিছিলোঁ। সকলোৱে ভাবিছিল যে এই ল'ৰাটো কি হ'ব ভৱিষ্যতলৈ, কি কৰি খাব, সকলোৱে মূৰৰ কামনি। লোকৰ বাৰীয়ে বাৰীয়ে আম লেটেকু পনিয়ল চুৰ কৰাৰ মোৰ স্থান আছিল। হাতত মাৰ্বল গুটি লৈ আঁঠুৰ চাল ছিঙি দিছিলোঁ। লোকৰ বাৰীয়ে বাৰীয়ে চিলা উৰাই উৰাই ঘূৰি ফুৰিছিলোঁ, খালি অসৎভালি, গুণ্ডামী, দুষ্টামী। শেষত যেতিয়া মোক সকলোৱে ইনচাল্টৰ পাত্ৰৰে চালে, ইটিকিঙৰ ওপৰত কথা ক'বলৈ ল'লে, তেতিয়া মই চেলেঞ্জ কৰিলোঁ ঘৰখনৰ লগত, চুবুৰীয়াৰ লগত, প্ৰত্যাহ্বান জনালোঁ যে ময়ো এদিন মানুহ হৈ ৰাজ্যত দেখুৱাম। ধন্যবাদ অতুলদা। আৰু এটা আপোনাক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে প্ৰত্যেকজন জীৱনৰ মানুহত কেতিয়াবা সুখ, কেতিয়াবা দুখ, কেতিয়াবা মনৰ বেদনাত, বিভিন্ন ধৰণৰ তাৰণাত পৰি মানুহে দুখ অনুভৱ কৰে, বা আপোনাৰ জীৱনত তেনেকুৱা কিবা অনুভৱ আহিছিল নেকি, আমাৰ দৰ্শকত আপুনি জনাব। মই আপোনালৈ পোনপটীয়া প্ৰশ্ন কৰিছোঁ যে আপুনি জীৱনত কেতিয়াবা অকলশৰীয়াকৈ কান্দি পাইছেনে? হয়, মই কান্দিছিলোঁ। মই অকলশৰীয়াকৈ কান্দিছিলোঁ, ঘৌ ঘোকাই কান্দিছিলোঁ। সেইদিনা কান্দিছিলোঁ যিদিনা মই ভ্ৰাম্যমান থিয়েটাৰত অভিনয় কৰি আছিলোঁ। প্ৰথম দৰ্শনী নাটক অভিনয় শেষ কৰি যেতিয়া মই মঞ্চৰ পৰা নামি আহিছিলোঁ, তেতিয়া সেইখন থিয়েটাৰৰ প্ৰযোজকে মোক কাষলৈ মাতি আনি কৈছিলে যে অতুল, তোমাৰ মাতৃৰ বিয়োগ হৈছে। লগে লগে মই স্থান হৈ গৈছিলোঁ, আৰু প্ৰযোজকে কৈছিলে তুমি কালিলৈকে ঘৰলৈ যোৱা, ঘৰত মাতৃৰ সকাম নিকাম কৰি পুনৰ তুমি আকৌ আমাৰ মঞ্চলৈ উঠি আহিবা। মঞ্চৰ পৰা আঁতৰি আহি মই থকা ৰুমটোলৈ সোমাই ৰুমটোৰ বিছনাখনত অকলে নীৰৱে ঘু ঘুকাই কান্দিছিলোঁ মোৰ মাতৃৰ বিয়োগত। মোৰ সেই কান্দোন বন্ধ কৰিবলৈ শেষ হোৱাৰ এই মুহূৰ্তত ৰুমটোত কোনোৱেই নাছিল, একমাত্ৰ মই অকলেই ঘু ঘুকাই ইয়াত ঢাকুৰি কান্দিছিলোঁ মাতৃৰ বিয়োগত। সেই কান্দোন, সেই বেদনা আজিও মই অন্তৰত হৃদয়ত লৈ ফুৰিছোঁ। সঁচাকৈ অতুলদা, আপোনাৰ কথাখিনি শুনি আমাৰ মনত দুখ অনুভৱ হৈছে। আচলতে মাতৃ বুলি ক'লে সকলোৰে এটা বেলেগ অনুভূতি, প্ৰত্যেকজন মানুহৰ অন্তৰত চুই যোৱা এটা শব্দ, যাৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। অতুলদা, আপোনাক আৰু এটা প্ৰশ্ন কৰোঁ। প্ৰত্যেক মানুহৰে কিছুমান অনুভৱ হয় যে মই জীৱনত কিবা এটা পাবলৈ হ'লে বা সফল হ'লে কি কৰিব লাগে। প্ৰশ্নটো আপোনাক পোনপটীয়াকৈ কৈছোঁ যে আমাৰ বহুতে প্ৰশ্ন কৰে যে মই জীৱনত সফল হ'বলৈ কি কৰিব লাগিব, বা মানুহে মই কিটো কৰিলে মই বেছি ছাকচেছ হ'ম,
তাই ইয়াৰ ধাৰণাত আপোনাৰ অনুভৱ কেনেকুৱা যে এজন ব্যক্তিৰ সফল হ'বৰ কাৰণে কি প্ৰয়োজন? জীৱনত মানুহলৈ কেইটামান বস্তুৰ অত্যন্ত প্ৰয়োজন, যেনে কষ্ট, সহ্য আৰু ধৈৰ্য। কষ্ট, সহ্য আৰু ধৈৰ্যক যদি হজম কৰিব পাৰে, সি এদিন নিজৰ লক্ষ্যত উপনীত হোৱাটো খাটাং। লক্ষ্যত উপনীত হ'বই, তাৰ বাবে লাগিব কষ্ট, সহ্য আৰু ধৈৰ্য। আৰু এইখিনিতে মই এষাৰ কথা ক'ব বিচাৰিছোঁ, মানুহ হ'বৰ কাৰণে প্ৰথমতে খাব লাগিব গালি, আৰু এই গালি খাই খাই যেতিয়া সফল হ'বা তেতিয়া মানুহৰ পাবা তালি। প্ৰথম অৱস্থাত গালি আৰু সফলতাৰ মুখ দেখাৰ পিছত মানুহৰ পাবা, মানুহৰ মৰম পাবা আৰু পাবা তালি। গতিকে এইকেইটাই মই অনুভৱ কৰোঁ। মই সৰুৰ পৰাই কষ্ট কৰিছিলোঁ, সহ্য কৰিছিলোঁ, ধৈৰ্য ধৰিছিলোঁ। আৰু কিবা শিকোঁতে শিক্ষাগুৰুৰ পৰাই হওক বা পৰিচালকৰ পৰাই হওক, প্ৰথম অৱস্থাত বহুত গালি খাইছিলোঁ। গালিখিনি হজম কৰি কৰি যেতিয়া মই সকলোবিলাক আয়ত্ব কৰিব পাৰিলোঁ, শেষৰ ফালে মই ৰাইজৰ দৰ্শকৰ পৰা পালোঁ মই হাত তালি। গতিকে এইখিনি মই নিজকে এনেকৈ আগুৱাই লৈ গৈ আছোঁ। গতিকে নতুন প্ৰজন্মকো ক'ব বিচাৰিছোঁ যে ধৈৰ্য, সহ্য আৰু কষ্ট, সহ্য আৰু ধৈৰ্য এইখিনি লৈ পেলাই আগবাঢ়া। আৰু প্ৰথম অৱস্থাত মানুহৰ বা শিক্ষাগুৰুৰ বা পৰিচালকৰ গালি খাবলৈ সাজু হৈ থকা, হজম কৰিবা, আৰু সেইবিলাক গালি হজম কৰিলে শেষলৈ পাবা তালি। ধন্যবাদ। অতুলদা, আৰু এটা আপোনাক পোনপটীয়াকৈ আপোনাক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে এতিয়া আপুনি বিভিন্ন ধৰণৰ কামৰ লগত জড়িত হৈ আছে বুলি আমি জানো, বা বিভিন্ন ধৰণৰ আপুনি অভিনয়ৰ লগত জড়িত, বিভিন্ন চিনেমা চিৰিয়েল হওক আপুনি কৰি আছে। বৰ্তমান আপুনি এতিয়া কিহৰ লগত জড়িত আমাৰ দৰ্শকক আপুনি অকণমান ক'লে? বৰ্তমান সময়ত মই কেইবাটাও কামত ব্যস্ত হৈ আছোঁ। 3খন ছবি আৰু এখন ধাৰাবাহিক, লগতে বিভিন্ন আলোচনা চক্ৰ আৰু COVID-19ৰ কাৰণে সজাগতা সভাবিলাকতো মই অংশগ্ৰহণ কৰি আছোঁ, ৰাইজক সজাগ কৰিবৰ কাৰণে চেষ্টা চলাই আছোঁ। এইখিনি মোৰ 3খন ছবিৰ কামত মই ব্যস্ত হৈ আছোঁ। প্ৰথমখন ছবি হৈছে লংকা কাণ্ড, যিখন ছবিত হিন্দু মুছলমানৰ সম্প্ৰীতিৰ কথা আহি পৰিছে, যিখন ছবিত হিন্দু মুছলমানৰ সম্প্ৰীতিৰ কেৰুণডাল ভাগিছে, লাষ্টত শেষৰ ফালে এই কেৰুণডাল ছিঙি ইয়াৰ সমস্যা সমাধান হৈছে। সাম্প্ৰতিক বিষয়বস্তুৰ ওপৰত নিৰ্মিত ছবিখন নিখুঁতভাৱে পৰিচালনা কৰিছে ৰজনী বৰ্মন ডাঙৰীয়াই। আৰু এই ছবিখনত অসমৰ কেইবাগৰাকীও তাৰকা, চলচ্চিত্ৰ তাৰকাই হওক বা ভ্ৰাম্যমানৰ তাৰকাই হওক, ইয়াক সুন্দৰ অভিনয় কৰিছে। ছবিখনক এটা প্ৰাণবন্ত কৰি তুলিছে তেওঁলোকৰ অভিনয়ে, আৰু ছবিৰ নিতুল কাহিনীয়ে ছবিখনক এক অন্য মাত্ৰা প্ৰদান কৰিছে। আশা কৰোঁ ছবিখনক অসমৰ ৰাইজে সুন্দৰভাৱে আঁকোৱালি ল'ব, আদৰি ল'ব, কাৰণ যিহেতু ছবিখনত মেছেজ আছে, বাৰ্তা আছে। আৰু দ্বিতীয়খন ছবি কৰি আছোঁ বৰ্তমান অমিতাভ, নতুন প্ৰজন্মৰ এগৰাকী পৰিচালক, নতুন প্ৰজন্মৰ উদীয়মান পৰিচালক দিব্য দৰ্শনৰ পৰিচালনাত এখন নিখুঁত ছবি, এখন কলাসম্পদ ছবি অমিতাভ। ছবিৰ নাম হৈছে অমিতাভ। এই অমিতাভ ছবিখনতো কেইবাগৰাকীও লব্ধপদস্থ অভিনয় শিল্পীয়ে অভিনয় কৰিছে, আৰু ইয়াৰ কাহিনী অতি শক্তিশালী আৰু সবল। সেয়েহে অমিতাভে কঢ়িয়াই আনিব অনাবিল সাফল্য। এই সাফল্যতাৰ কাৰণে অসমৰ ৰাইজে সহযোগ কৰিব লাগিব, ছবিখন যাতে আদৰি লয় তাকেই মই কামনা কৰিছোঁ। তৃতীয়খন ছবি হৈছে ৰুবুল দাসৰ এক ব্যৱসায়িক ধৰ্মী ছবি, কমাৰ্চিয়েল ছবি, ঈশ্বৰ, ভগৱান, গড, অসমীয়াত ঈশ্বৰ। এই ঈশ্বৰ ছবিখনৰ বৰ্তমান চিত্ৰগ্ৰহণ চলি আছে, আৰু এই ছবিখনত মই এটা উল্লেখযোগ্য চৰিত্ৰত যোগদান কৰিছোঁ। এটা চিৰিয়াছ চৰিত্ৰত, বাস্তৱসন্মত এটা চিৰিয়াছ চৰিত্ৰত অভিনয় কৰিছোঁ। হয়তো দৰ্শকে এইবাৰ এই ছবিখনত মোক অন্য ৰূপত দেখা পাব। এইখন ছবিটো অসমৰ কেইবাগৰাকীও স্বনামধন্য চলচ্চিত্ৰ অভিনেতাই অভিনয় কৰিছে। আশা কৰোঁ ঈশ্বৰৰ আশীৰ্বাদ পাব, ঈশ্বৰে আশীৰ্বাদ দিব ঈশ্বৰক আগুৱাই যাবৰ কাৰণে।
আৰু মই এখন ধাৰাবাহিক কৰি আছোঁ বৰ্তমান। ধাৰাবাহিকখনৰ নাম আছুতীয়া সপোন। জোনাক চেনেলৰ দ্বাৰা সম্প্ৰচাৰিত হ'ব। পৰিচালিকা কণিকা দাসৰ সূক্ষ্ম পৰিচালনাত এই ধাৰাবাহিকখন নিৰ্মাণ হৈ আছে, চিত্ৰগ্ৰহণ হৈ আছে। তাত মই এটা নিগেটিভ চৰিত্ৰত যোগদান কৰিছোঁ আৰু খুব চিৰিয়াছ নিগেটিভ চৰিত্ৰ। আশা কৰোঁ আছুতীয়া সপোনকো অসমৰ ৰাইজে আদৰিব। এতিয়া আপোনাক এটা অলপ বেলেগ ধৰণৰ প্ৰশ্ন সুধিম, যিটো প্ৰশ্ন প্ৰত্যেকটো মানুহৰ জীৱনৰ লগত জড়িত, প্ৰত্যেকটো মানুহৰ অনুভূতিৰ লগত জড়িত। এতিয়া আপোনাক পোনপটীয়াকৈ প্ৰশ্ন কৰিছোঁ, অতুল দা, আপুনি জীৱনত কেতিয়াবা প্ৰেমত পৰিছিলনে? যদি পৰিছিল, সেই প্ৰেম সফল নে বিফল? আপুনি আমাৰ দৰ্শকৰ আগত ইয়াৰ বিষয়ে অকণমান জনাওক। চবৰে আপোনাৰ শুনিবলৈ চবেই বিচাৰি আছে আপোনাৰ সেই প্ৰশ্নটোৰ উত্তৰ অতি আগ্ৰহেৰে। আশা কৰিলোঁ আপুনি সঠিকভাৱে উত্তৰ। প্ৰেম সকলো মানুহৰ মাজত থাকে। প্ৰেম হৈছে মোৰ জীৱনৰ এটা উল্লেখযোগ্য দিশ। মই আগতেই কৈছোঁ যে মই সৰুতে বৰ অঘাইতন আছিলোঁ, দুষ্ট আছিলোঁ, গুণ্ডা আছিলোঁ। হাইস্কুলীয়া লাইফত মোৰ সন্মুখেদি কোনো ছোৱালী পাৰ হৈ যাব পৰা নাছিলে। মই ছোৱালী জোকোৱাত উস্তাদ আছিলোঁ। গাৰ্লছ হাইস্কুলৰ ছোৱালীয়ে হওক বা অন্য ছোৱালীয়ে হওক, মোৰ চকুৰ আগেদি পাৰ হৈ গ'লে সেই ছোৱালীয়ে মোৰ বাক্যবন্ধৰ পৰা সাৰিব পৰা নাছিল। মই সৰুৰ পৰা প্ৰেমাতুৰ আছিলোঁ, প্ৰেমিক আছিলোঁ। প্ৰেমৰ অফুৰন্ত ভাণ্ডাৰ মোৰ হৃদয়ত সোমাই আছিলে আৰু সেয়েহে প্ৰেম মোৰ বহুত হৈছে। প্ৰেম মোৰ 5গৰাকীৰ লগত হৈছিল। প্ৰথম 4গৰাকীৰ লগত মোৰ প্ৰেমত আউল লাগিছিল, জ্যোতি পৰিছিল, কিন্তু অফুৰন্ত প্ৰেম আছিল 4গৰাকীৰ লগত। আৰু অন্তিম 5গৰাকীয়ে হৈছে বৰ্তমানৰ মোৰ সহধৰ্মী, মোৰ কলিজাৰ হৃদপিণ্ড, মোৰ কলিজাৰ হাওঁফাওঁ, বেৰা জিলিকা টুকুৰা, মোৰ পত্নী অনিমা পাচন। এইগৰাকী মোৰ 5 নম্বৰ প্ৰেমিকা। আপোনালোকে হয়তো ভাবিছে যে বৰ্তমানৰ পত্নীয়ে আগৰ 4গৰাকী প্ৰেমিকা কথা জানিও কেনেকৈ মোক গ্ৰহণ কৰিলে। মোৰ প্ৰেমৰ পাশুপাত অস্তত 5মগৰাকীও ধাৰাসাৰি আহিলোঁ আৰু সকলো কথা মই 5মগৰাকীক কৈছিলোঁ। আৰু মই স্পষ্টবাদিতাৰ কাৰণে, মোৰ স্পষ্টভাৱে মই স্বীকাৰ কৰাৰ কাৰণে মোৰ বৰ্তমানৰ পত্নীয়ে সেই আগৰ 4জনী প্ৰেমিকাৰ প্ৰেমবিলাক পাহৰি মোক আকোৱালি ল'লে। গতিকে মই এজন দুৰন্ত প্ৰেমী। দৰ্শক শুনিলে অতুলদাৰ মনৰ কথাবোৰ, অতুলদাৰ প্ৰেমৰ কাহিনী, অতুলদাৰ জীৱনৰ আৰম্ভণি, অতুলদাই কেনেকৈ তেওঁৰ জীৱনশৈলীটো আগবঢ়াই নিছিল তাৰ বিষয়ে আমি জানিলোঁ। আচলতে প্ৰত্যেকজন মানুহৰ জীৱনত দুখ, সুখ, অনুভূতি এইবোৰ থাকেই। মানুহৰ জীৱনত ৰাতিৰ প্ৰয়োজন, তেনেকৈ দিনৰো পোহৰৰ প্ৰয়োজন। ঠিক মানুহৰ যেনেকৈ সুখৰ প্ৰয়োজন, ঠিক তেনেকৈ মানুহৰ দুখৰো প্ৰয়োজন থাকে। এতিয়া আমি অতুলদাৰ জীৱন কাহিনীৰ পৰা এইখিনি অনুভৱ কৰিলোঁ। অশেষ ধন্যবাদ অতুলদা, আপুনি আমাক আপোনাৰ মূল্যৱান সময়কণ দিয়াৰ বাবে। আপুনি আমাৰ এই চেনেলৰ আগত আপোনাৰ জীৱনৰ মূল্যৱান সময়ৰ কথাবোৰ আমাক কোৱাৰ বাবে আপোনালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আগলৈ আপোনাক আমাৰ মাজত বিচাৰিম এনেদৰে। আশা কৰিছোঁ দৰ্শকসকল আপোনালোকে অতুলদাৰ মনৰ কথাবোৰ জানিলে। আচলতে প্ৰত্যেকজন মানুহৰ জীৱনত এনেকুৱা বিভিন্ন ধৰণৰ ক্ৰিয়া বিক্ৰিয়া বা প্ৰতিক্ৰিয়া থাকে, যিবোৰ আমাৰ জীৱনত আমি লৈ আগুৱাই গৈ আছোঁ। সেইকাৰণে মানুহৰ এটা কথা সকলোৱে জনা উচিত যে আমি জীৱনত কেতিয়াও হয় আমাৰ ঘাত প্ৰতিঘাত থাকিব, সফল বিফল থাকিব, তাক আমি সমানে আগুৱাই যোৱাটো আমাৰ প্ৰত্যেকজন মানুহৰ কৰ্তব্য। আমাৰ নিজৰ নিজৰ কৰ্তব্যখিনি কৰি গৈ থাকিব লাগে আৰু আগলৈ এই কৰ্তব্যখিনি কৰি গৈ থাকিলে আপুনি এদিন সফল হ'বই। যেনেদৰে অতুল পাচনি দা আজি আমাৰ মাজত বা আমাৰ অসমীয়া সমাজৰ মাজত, অসমৰ প্ৰত্যেকজন অন্তৰ চুই যোৱা এজন ভাল অভিনেতা হিচাপে খ্যাত হৈ আছে। আজিও আমাৰ মানুহৰ মাজত সজীৱ হৈ আছে তেখেতে আমাৰ মাজত এতিয়াও এই বয়সলৈকে তেওঁ সুন্দৰভাৱে অভিনয় কৰি আমাক মানুহৰ মনৰ সুখ, আমাৰ মুখত হাঁহি বিৰিঙাবলৈ তেওঁ চেষ্টা কৰি আহিছে আৰু তাৰ সফলতাও তেওঁ লাভ কৰিছে। আপোনালোকৰ সকলোকে আপুনি ভিডিঅ'টো চাই থকাৰ বাবে সকলোলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপোনালোকে আগলৈ মোৰ ভিডিঅ'খিনি চাই থাকিব। যদি ভাল লাগে এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। তেতিয়া আপোনালোকৰ
এনেদৰে মৰম আৰু আদৰ পালে আগলৈ এনে নতুন নতুন ভিডিঅ' বনাবলৈ মই মনত উৎসাহ পাম। ধন্যবাদ।